আজি লৈ আহিছোঁ মই বগা চাৰ্টবিলাক, বগা কাপোৰবোৰ কেনেকৈ চাফা কৰিব পাৰি, কম সময়ৰ ভিতৰতে কম খৰচতে কেনেকৈ কৰিব পাৰি আপোনালোকক দেখুৱাওঁ বোলো। মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু বৰ্তমান আমাৰো ভালেই। আৰু কাপোৰ দেখিছে কিমান লেতেৰা, এতিয়া গৰম আহি পৰিলে এদিন পিন্ধিলে বগা কাপোৰবোৰৰ এনেই অৱস্থা নাথাকে, তাতে আকৌ গৰমত আৰু বেছি লেতেৰা হয়। সেই গতিকে মই বোলো আপোনালোকক অকণমান ভালদৰে দেখুৱাই দিওঁ মই কি ধৰণত চাফা কৰোঁ। আৰু কিছুমান কাপোৰ এনেকুৱা হয়, গেঞ্জি কিছুমান চাবচোন হালধীয়া পৰি যায় কিন্তু লেতেৰাও নহয় ঠিক। বগা গেঞ্জিটো যেতিয়া হালধীয়া হৈ যায় তেতিয়া ভাল নালাগে। আৰু কিছুমান বগা কাপোৰো তেনেকুৱা হয়, গেঞ্জি বুলি নহয় মানে। আৰু এই গেঞ্জিকেইটাও হালধীয়াই হৈছে, কিন্তু ইয়াত হয়তো ইমান ধৰিব পৰা নাই, ওচৰৰ পৰা মানে একদম বহুত হালধীয়া হৈছে। সেইকাৰণে বোলো আজি ধুম যেতিয়া আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ মই কেনেধৰণত চাফা কৰোঁ, আৰু আপোনালোকেও তেনেকৈ চাফা কৰিব পাৰিব। ভিডিঅ'টো একদম শেষলৈ চাব। ধুনীয়া ধুনীয়া টিপছ লৈ আহিছোঁ, গতিকে এই কাপোৰৰ ওপৰতে সেই টিপছখিনি আপোনালোকে ফ'ল' কৰিলে ধুনীয়াকৈ কাপোৰ চাফা হ'ব। আনফালে মই পানী গৰম কৰি লৈছোঁ, অকণমান বেছিয়ে গৰম হ'ল মানে, অলপ কম গৰম হ'ব লাগিছিলে কিন্তু বেছি গৰম হ'ল। কোনো কথা নাই, আঙুলিটো যাতে অকণমান সুমুৱাই দিব পাৰি তেনেকুৱা আৰু। গতিকে মই অকণমান ঠাণ্ডা পানী দি লৈছোঁ, কাৰণ বেছি গৰম নহয়। কিছুমান কাপোৰত মই বইল কৰিয়ে দিওঁ, পূৰা উতলাই দিওঁ, কিন্তু কটন চাৰ্টটো একেবাৰে কটন নহয় মানে, সেইকাৰণে অকণমান দিবলৈ ভয় লাগিলে, গোটেই কোচমোচ খাই গ'লে দিগদাৰী হ'ব বুলি সেইকাৰণে অকণমান কমকৈ গৰম কৰি লৈছোঁ, আৰু যাতে হাতখন অলপ লাৰিবও পাৰোঁ, যাতে বেছি সময় মানে হাতখন সোমোৱাই থ'বও নোৱাৰোঁ তেনেকুৱা আৰু। প্ৰথমে চাৰ্ফ দিলোঁ, আপোনালোকে যি ধৰণৰ চাৰ্ফ ব্যৱহাৰ কৰে তেনেকুৱাকৈ দি ল'ব। আৰু এয়া দিছোঁ খোৱা চ'দাটো, বেকিং চ'দা, যিটো আমি খাৰ হিচাপত খাওঁ বা কিবা কিবি বনালে দিওঁ, সেইটো খাৰটো আৰু 1 চামুচে দিছোঁ, আধা আধাকৈ দিলোঁ যিহেতু, গতিকে সম্পূৰ্ণ 1 চামুচ হৈছে আৰু ভৰ্তিকৈ তেনেকৈ দি লৈছোঁ। আৰু লগতে ল'ম ভিনেগাৰ, আৰু যিখিনি বস্তু দিছোঁ মই 3খন কাপোৰৰ জোখতে দিছোঁ। এয়া হৈছে ভিনেগাৰ, আৰু আপোনালোকে কাপোৰ অনুযায়ী বস্তুবোৰ কম বেছি কৰি ল'ব পাৰিব। বেছি হ'লে বেছিকৈ দিব পৰিমাণবিলাক, কম হ'লে কমকৈ দিব পৰিমাণবোৰ তেনেকৈ। আৰু এই যে কলাৰখিনিত যে ইমান দাগ এটা পৰে, আজি সেই দাগটো কেনেধৰণত চাফা কৰিব পাৰি সেইটো মই দেখুৱাই দিম। আৰু লগতে এনেকৈ দিলে মানে কাপোৰবোৰ হালধীয়া, যিটো ৰংটো মানে হালধীয়া দাগ এটা, সেই দাগটো একেবাৰে নাথাকে। গতিকে সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়া গম পাব আৰু মইনো কি ধৰণত চাফা কৰোঁ। গতিকে এনেকৈ আধা ঘণ্টামান তিয়াই থৈ দিম। তাৰপিছত আন এটা হেৰিলৈ আহোঁ। মই যে মাজতে আপোনালোকক গমাৰি ফুল দেখুৱাইছিলোঁ, গমাৰি ফুলবোৰ আজিও মই বুটলি আনিছোঁ পুৱাৰ ভাগতে। আৰু আজিকালি মোৰ মুখৰ পৰাও বহুতে গম পালে যে এনেকৈ খাব পাৰি বুলি। তাৰ পাছতে মানে কি হ'ল, গমাৰি ফুল তেনেকৈ নাথাকাই হ'ল। আগতে মানে ছাগলীয়ে খায়, আমি মানে ইমান গমেই পোৱা নাছিলোঁ। যেতিয়াৰ পৰা ময়ো জনা হ'লোঁ তেতিয়াৰ পৰা এতিয়া সকলোৱে, ওচৰৰ মানুহখিনি, যেতিয়া মোৰ ভাল লাগিল মই ক'লোঁ নে খাই ভাল লগা বুলি, সকলোৱে বুটলি অনা হ'ল। আৰু এতিয়া আনকি সৰু ল'ৰা ছোৱালীবোৰেও ভাল পায় খাবলৈ। আৰু অকণমান শুকুৱাই থৈ দিছোঁ। আৰু এই 2 টোপোলাটো যে মই শুকুৱাই থ'ম, প্ৰথমে ধুই ল'ম, তাৰপিছত শুকুৱাই ল'ম। আপোনালোকে যি ধৰণতে খাই নহয় তেনেকৈয়ে ভাল লাগে এই ফুলবিধ। আৰু সৰু সৰু মাছেৰে খাবলৈও খুব বেছি ভাল লাগে। যিহেতু এতিয়া ৰ'দ ধুনীয়া, ভাবিছোঁ অকণমান শুকাই থ'ম। কেঁচা সদায় সদায় খাই থাকিব ভাল লগা বস্তুবোৰো মানে কি হয়, বেছি ঘনাই খাবলৈও ভাল নালাগে। ভাল লগা বস্তুবোৰ অকণমান দেৰি দেৰিকৈ খাব লাগে, তেতিয়া সোৱাদটো বেছি হেৰি হয়, ভাল লাগে আৰু খাবলৈ সোৱাদটো পোৱা যায়। সেইকাৰণে মানে মই বোলো এতিয়া ইমান কেঁচাকৈ নাখাওঁ, অকণমান শুকুৱাই থৈ দিওঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই এই ফুলবিধ খাইছে, যদিহে ওচৰত পায় তেতিয়াহ'লে খাই চাব, খোৱা নাই যিসকলে। আৰু কোনোবাই যদি খাইছে কমেণ্ট কৰিব, মোৰ ভিডিঅ'টো চাই পেলাই যদি খাইছে, আৰু বা নোচোৱাকৈও কোনোবাই যদি খাই পাইছে ক'বচোন আপোনালোকে কেনেকুৱা পাইছে খাবলৈ। একেবাৰে নজনাসকলেও বনাই খাব পাৰিব। আৰু এতিয়া আধা ঘণ্টা হৈ গ'ল,
আধা ঘণ্টা হৈ যোৱাৰ পাছত মই ধুনীয়াকৈ লৈ আহিলোঁ যেনেকৈ থেকেচি কাপোৰ ধুৱে তেনেকৈ ধুলেই হ'ল কাপোৰবোৰ যি হিচাপত ভাল পায় কিন্তু কলাৰটোত কিন্তু ব্ৰাছ মাৰি নিদিলে যে একেবাৰে চাফা কৰিব নোৱাৰি সেইকাৰণে কলাৰখিনি মানে চাফা কৰি দিছোঁ আৰু এটা কথা মন কৰিব এই কলাৰবোৰ চাফা কৰাৰ পিছতো যে দীঘলকৈ এনেকৈ যে এটা চিন বহি থাকে হয়তো আপোনালোকে এইটো চাৰ্টত ইমান ধৰিব পৰা নাই নেকি এনেই আপোনালোকে গমেই পাব যিসকলৰ ঘৰত বগা কাপোৰ পিন্ধে বা ল'ৰা ছোৱালী স্কুলত যায় মাকবোৰে গমেই পাব কিটো যে অৱস্থা হয় ন গতিকে এই দাগখিনি কেনেকৈ যাব ইমানখিনি ঘঁহি দিয়াৰ পিছতো চাওকচোন চিন এটা বহি থাকিলে এই টিপছটো যে আপোনালোকে যদি ফ'ল' কৰে ধুনীয়াকৈ একদম চাৰ্টটো চাফা কৰিব পাৰিব ইনো ল'ব খোৱা ইনো লৈ পেলাই ধুনীয়াকৈ অলপ সময় 4-5 মিনিট সময় থৈ দিব কিন্তু আজি মোৰ সময় নাই কাৰণে মই থ'বলৈ নহ'ল তাৰমানে মই লগে লগে ব্ৰাছ মাৰি দিছোঁ 4-5 মিনিট সময় দি পেলাই এনেকৈ থৈ দিব তাৰ পাছতে ব্ৰাছ মাৰি দিব অকণমানো দাগ আপোনালোকে চিন চাপ নাইকিয়া হৈ যাব যিমান পুৰণা হ'লে অলপ টাইম থৈ দিব তেনেকৈ লগাই পেলাই আৰু যদিহে এনেকৈ দি থৈ দিয়ে দাগবোৰ একেবাৰে নাইকিয়া হৈ যায় আৰু যিমানবাৰ ধুৱে তেনেকৈ দি গ'লে তেতিয়া আৰু চাৰ্টটোত কেতিয়াও দাগ নাথাকে খুব ধুনীয়াকৈ চাফা হয় আৰু ছাইডকেইটা অকণমান মাজৰখিনি চাফা হ'লে ছাইডৰখিনিত আৰু অকণমান ইনো দি ল'ম মই ছাইডৰখিনি অকণমান চাফা হোৱা নাই যিহেতু মই অকণমান সময় থ'ব লাগিছিল বুলিয়ে কৈছোঁ সময় কম কাৰণে মই লৰালৰিকৈ কি বুলি কয় ব্ৰাছ মাৰি দিছোঁ আৰু অকণমান এই ছাইড দুটাতহে অকণমান মাজৰখিনি গ'লেই মানে আৰু এই টিপছটো আপোনালোকে ফ'ল' কৰিব আপোনালোকৰ কাপোৰবোৰ একদম ধুনীয়াকৈ চাফা হ'ব আৰু বগা কাপোৰ বেছি যদি লেতেৰা হয় হালধীয়া ৰঙৰ হয় আপোনালোকে এনেকৈ ভিনেগাৰ চাৰ্ফ চৌদা এনেকৈ দি পেলাই অকণমান উতলাই দিব কটন কাপোৰ হ'লে আৰু গামোচা চামোচা এনেকৈ অকণমান বইল কৰি দিব তাৰপিছত কিছু সময় ঠাণ্ডা হোৱাৰ পিছতে ধুই দিবচোন কিমান ধুনীয়া চাফা হয় আৰু মোৰ এতিয়া অকণমানো চাৰ্টটোত দাগ নাই ল'ৰাটোৰ ভাগৰ চাৰ্টটোৱে ধুই দেখুৱাইছোঁ ইমান লেতেৰা হৈ সিহঁতৰ এতিয়া চাওক এইখিনিত একদমেই দাগ নাইকিয়া হৈ গৈছে আৰু হালধীয়া আছিলেনে গেঞ্জিকেইটাও এতিয়া ইমান ধুনীয়া বগা দেখিব হৈ গ'ল গেঞ্জিবোৰো আপোনালোকে এনেকৈ কৰি চাবচোন আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব